ফুটুম গানটো খুব ধুনীয়াকৈ আগবাঢ়ি গৈ থাকে আৰু এই গানটো সকলোৱে চাইছে। তো মই যেতিয়ালৈকে এই ৰিভিউটো শ্বুটিং কৰি আছিলোঁ তো তেতিয়ালৈকে 222K হৈ আছিল। চ' যেতিয়ালৈকে আপোনালোকে এই ভিডিঅ'টো চাই থাকিব তেতিয়ালৈকে হয়তো চাগে বহুতেই বাঢ়ি যাব। আপুনি যেতিয়া গানটো চাই থাকিব নহয় তেতিয়া আপুনি অনুভৱ কৰিব এই ভিডিঅ'টিৰ ওপৰত বিহুগীতটি এনেই লগাই থৈ দিছে। ইমান অশ্লীলতাৰে ভৰা দৃশ্য কিছুমান আছে যিটো নেকি আমি বিহুগীতত সাধাৰণতে আমি সচৰাচৰ দেখিবলৈ পোৱা নাযায়। বিহুৰ যিটো মান মৰ্যাদা সেই মান মৰ্যাদা নোহোৱা কৰাত কিন্তু সৃজনী ভাস্য মহন্তই সফল হৈছে বুলি মই ভাবোঁ। আৰু আপোনালোকে কমেণ্ট কৰি মোক জনাব, কাৰণ তেওঁ অসমীয়া ছোৱালী এজনী হৈ বিহুক ইমান বেয়াকৈ উপস্থাপন কৰিলে এজ এ ভিডিঅ' মাধ্যমত। তেওঁ 400 গ্ৰাম ওজনৰ যিটো মগজু তেওঁ অকণমান ভাবিব লাগিছিলে যে বিহুটো যদি মই এনেকৈ উপলঙা বা বিকৃত অৱস্থাত উপস্থাপন কৰোঁ তো অসমৰ ৰাইজে কি হিচাপে আঁকোৱালি ল'ব, আৰু বাহিৰৰ মানুহখিনি আমাৰ যিখিনি অসমৰ বাহিৰৰ ভাৰতৰ তো তেওঁলোকে কি ভাবিব যে বিহু কি ছেক্সৰে বস্তু নেকি। মোৰ ক'বলৈ বেয়া লাগি আছে, কিন্তু তেখেতৰ বেয়া লগা নাছিল এই ভিডিঅ'টো বনোৱাৰ ক্ষেত্ৰত। তো আমি গম পাওঁ, কাৰণ মই বিহু মাৰি অহা ল'ৰা, কাৰণ বিহুক মই ভাল পাওঁ। অসমৰ চুকে কোণে মই বিহু মাৰিছোঁ, মানে ৰাইজৰ আশীৰ্বাদ ল'বলৈ সক্ষম হৈছিলোঁ। কিন্তু মই আশা কৰা নাছিলোঁ যে সৃজনী ভাস্য মহন্তই ইমান বিকৃত ৰূপত বিহুটোক উপস্থাপন কৰিলে। এনেধৰণৰ কাম কৰাৰ আগত 100 বাৰ ভাবিব লাগিছিল, আৰু তাকো ইউটিউবত এৰিছে। আৰু ইউটিউবটো এনেকুৱা এটা বস্তু যিটো নেকি 1 ছেকেণ্ডত গোটেই ৱৰ্ল্ড ৱাইড টেলিকাষ্ট হৈ যায়, তাকো ফ্ৰী। তেওঁৰ কৰ্মৰ জৰিয়তে তেওঁৰ যি বেয়া মানসিকতা সেই মানসিকতাটো আমি প্ৰকাশ পাইছোঁ। হয়তো চাগে সস্তীয়া জনপ্ৰিয়তা বিচাৰিছে তেওঁ, কিন্তু এই জনপ্ৰিয়তাটা কিন্তু বেছিদিন নিটিকে। ইউটিউবত তেওঁ ভিউজ পাব, কিন্তু ভিউজ পালে কি হ'ব, এই জনপ্ৰিয়তাটো চিৰস্থায়ী নহ'ব কেতিয়াও নহয়। খুব বেছি এবছৰ দুবছৰৰ পিছত তেওঁ মৰহি যাব। মই এইটোও কোৱা নাই, তেখেতক মই বেয়া ভাবি কোৱা নাই। তেওঁ যিহেতু উঠি অহা এজনী গায়িকা, তেওঁৰ ভৱিষ্যত আছে, তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰোঁ। কিন্তু তেনে ক্ষেত্ৰত সেই বুলিয়ে যে তেওঁ এটা বিহুগীতক মানে অপমান কৰিব সেইটো নহয়। আৰু এই ভিডিঅ'টোৰ নেক্সট ভাইৰেল চিনটো হৈছে সৃজনী মহন্তই নিজে চিগাৰেট খাই থকা দৃশ্যটো। আচলতে বিহুগীতৰ লগত এই চিগাৰেট খোৱা দৃশ্যটো একেবাৰে মিল দেখায়। মই নাজানো তেওঁ কিয় চিগাৰেট খালে, বিহুগীত ইফালে বজাই আছে, ইফালে চিগাৰেট খাই আছে। তো কাৰ নিৰ্দেশত কৰিঅ'গ্ৰাফী কৰিছিল সেইটো তেওঁহে গম পাব। তেওঁ ইমান ধুনীয়া এক্টিং কৰিছে, কাৰণ চিগাৰেট খোৱাৰ কাৰণটো মই গম পাইছোঁ। তেওঁ 4জন ল'ৰাৰ লগত যেতিয়া প্ৰেম কৰি যিটো এটা চিন্তা হৈছে তেওঁৰ, সেই চিন্তাখিনি তেওঁ ইমান ধুনীয়াকৈ এক্টিং কৰি ফুটাই তুলিছে নহয়, আচৰিত। মই তেখেতক চেলুট কৰিব লাগিব।